তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই নিউ এনাডাৰ ব্লগছ। তো আজি বহুত দিন এটা ব্লগ দিয়া নাই, তো আজি ভাবিলোঁ এটা ব্লগ দি দিওঁ। তো এতিয়া বজাৰ যাই আছোঁ। তো এতিয়া ফাৰ্ষ্ট জেঠীমাৰ ঘৰত যাওঁ, চাইকেলখন লৈ আহিম। মোৰ চাইকেলখন এইখন পূৰা ভাঙি চিঙি হৈছে, এই চাকাটো ওলাই গৈছে মোৰ বসন্তীখন। তো সেইমতে জেঠীমাৰ তাত যাওঁ, চাইকেলখন লৈ যাওঁ, চাওঁ। ব্লগ পুৰা 150 টকা দিব। আমি তাক কৈছোঁ সেয়া মাংস আৰু পেলাই লৈ ল'লোঁ, ঘৰত যাওঁ। তাৰ ঘৰত কাটিবলৈ যাম। তো এই জাষ্ট বজাৰৰ পৰা আহি পালোঁ। তো আহি কিনে এই ফেনৰ তলত বহি আছোঁ, ফেন চলাই দিছোঁ একদম। তো এতিয়া অলপ টাইম বহোঁ, অলপ টাইম জিৰাই কিনে তো বাজাৰ যাম, বাজাৰত চুলি কাটিব। তো ভিডিঅ' চাই থাকক, শেষ কৰি চাব। তো আমি এতিয়া চুলি কাটিব যাই আছোঁ, তো চুলি কাটে। তো আজি মানে ৰবিবাৰ, তো সেইকাৰণে বেছি ভিৰ নাই। মোৰ চাইকেলখনৰ ব্ৰেকো নাই, ঘৰতে মানুহ যাই থাকে। তো যাই আছোঁ। তো সেইটো তেল দিব আৰু বৰপেটা চাব পাৰে। মোৰ মানে তাৰমানে চুলিবিলাক বহুত সোনকাল বাঢ়িছে। এই মোটামুটি 25 দিন হৈছিল কাটবা, তো আৰু বাঢ়িয়ে গ'ল। তো আৰু কাটবা যাই আছোঁ। তো ভিডিঅ'টো সকলোৱে চাব, স্কিপ নকৰিব, চাই থাকক। তো এতিয়া আমি চুলি কটা চেলুন আহি পালোঁ। ইয়াৰ নাম ই আমাৰ মেইন বৰপেটাৰে, সঁচাকৈ বৰপেটাৰ আমাৰ চুলি কাটি ইয়াৰ নিচিনা কাই নৰে। ইয়াৰ নাম ভীম, অৰিজিনেল নামটো কি আছিল কৈ দে। আমি ভীম বুলি মাতোঁ, ইয়াৰ অৰিজিনেল নামটো কি আছে মই নাজানো ইয়াৰ। তো এতিয়া চুলি কাটিলোঁ। তো আজি মোৰ ভাগ্য ভাল যে ভীম নাই, নহ'লে আমি যদি কোনোবাই 12টাত আহোঁ 4টা বজাত ঘৰ যাব লাগে। তো চুলি কাটিলোঁ। তো চুলি কাটি এতিয়া ওলাই আহিলোঁ, ঘৰত আছোঁ। ঘৰত যাই গা পা ধুই চাওঁ কি কৰোঁ, কিবা কৰোঁ ধৰিম, নহ'লে ইয়াতে ভিডিঅ' থাকিব। এতিয়া ঘৰত যাই আছোঁ। আৰু এটা কথা, এই চেলুনখনৰ লোকেশ্যনটো হ'ল আমাৰ যোনটো বৰপেটা পোষ্ট অফিচ আছে, তো পোষ্ট অফিচৰ সন্মুখতে আছে। তো কোনোবা আহিব খুজিলে আহিব পাৰে। দৌৰ ফুৰবা যাওঁ ফুৰবা যাম বুলি ক'লে দৌৰিব। একলাই কামৰব চেৰু চেৰু বললা ফুটবা পালে আকৌ নাংগে এইকাৰ